সাধু নগৰী। এসময়ত এখন গাঁৱত এজন ধুবাই বাস কৰিছিল। তেওঁৰ এটা গাধ আছিল। গাধটোৱে ধুবাজনৰ কাপোৰ ধুবলৈ নিয়া অনা দুয়োটা কামেই বৰ নিয়াৰিকৈ কৰিছিল। ধুবাই সেই উপকাৰী গাধটোক কিন্তু পেট ভৰাই খাবলৈ নিদিছিল। বেচেৰা গাধটো বৰ দুখী আৰু দুৰ্বল হৈ পৰিছিল। এদিন ধুবাজনে গাধটোক নদীৰ পাৰত বান্ধি থৈ নদীত কাপোৰ ধুই আছিল। তেনেতে এটা শিয়াল আহি তাত উপস্থিত হ'ল। শিয়ালটোৱে মন মাৰি থকা গাধটোক ক'লে, আৰে গাধ ককাই, তুমি কিয় মন মাৰি আছা? কিনো কম শিয়াল ভাইটি, মোৰ মালিকে মোক মাৰি পিটি থাকে আৰু ভালকৈ খাবলৈও নিদিয়ে, অথচ মই তাৰ সমগ্ৰ বোজা কঢ়িয়াই ফুৰোঁ। আয় দেহি গাধ ককাই, তুমি মোৰ লগত ওলোৱা, মই তোমাক বহু দূৰলৈ লৈ যাম। তুমি আৰু এনেকুৱা নিৰ্দয়ী মালিকৰ হৈ কাম কৰি থাকিব নালাগে। মই তোমাক ভাল ভাল খাদ্য বিচাৰিবলৈ শিকাম। মানুহৰ বাগিচাবোৰত আমাৰ দুয়োৰে বাবে বহুতো খাদ্য আছে। এই বুলি কৈ শিয়ালটোৱে গাধটোক ৰছীডাল খুলি মুকলি কৰি দিলে আৰু দুয়োটা তাৰ পৰা পলালে। কিছু সময় পাছত গাধ আৰু শিয়াল আন এখন গাঁও পালেগৈ। তাত সিহঁতে এখন পাচলিৰ বাগিচা দেখা পালে। ৱাও, চোৱা কিমান সতেজ সতেজ পাচলি, আহা ইয়াৰ সোৱাদ লোৱাহি। এই বুলি দুই বন্ধুৱে টপাটপ পাচলি খোৱা কাৰ্যত লাগি গ'ল। আজিহে উদৰ পূৰাই খাবলৈ পাইছোঁ। আজি মই বৰ সুখী। বহুত বহুত ধন্যবাদ তোমাক সখী। কেৱল আজিয়েই নহয় সখী, মোৰ লগত থাকিলে তুমি সদায় এনেকৈয়ে খাবলৈ পাবা। দুই বন্ধুৰ সন্তুষ্টিৰ বাতাবৰণৰ মাজত গাধই শিয়ালক ক'লে, বন্ধু, এনেকুৱা সুন্দৰ জোনাক ৰাতি এটা গান গাবৰ মন গৈছে। কি ৰাগত গাওঁ কোৱাচোন? ভুলতো ৰাগ তাগৰ কথা নেভাবিবা, বিপদতহে পৰিবা। ৰাতি পুৱাওক, তাৰ পিছত যিমান ৰাগত গান গাবলৈ মন গৈছে গাই থাকিবা। আমি চুৰ কৰিবলৈহে আহিছোঁ, মিছাতে মানুহৰ টোপনি ভঙাৰ যত্ন নকৰিবা। লাগিলে পাচলিকে আৰু খোৱা। বন্ধু, তুমি বনত থাকি থাকি বনকহে চিনি পোৱা হৈছা। সেইবাবে তোমাৰ সংগীতটো পচন্দ নহয়। তুমি জানানে, গানৰ ৰাগ ৩৬টা, বিৰাম স্থান ৩টা, অংগ ১২৫টা আৰু শিয়ালে ইংগিত দি গাধক কোৱা বন্ধ কৰালে আৰু ক'লে, তুমিতো গান নাজানা। যি কৈছা মই শুনিছোঁ, হ'ব। তুমি চেঁচাবহে পাৰা, গান গাব জানা জানো? তুমি কি যা তা কথা ক'বলৈ ধৰিছা? মোৰ কোমল গানৰ সুৰ তোমাক মই শুনামেই, শুনা। লাহে লাহে বন্ধু, লাহে লাহে। আগতে বাৰীৰ পৰা বাহিৰলৈ যাবলৈ দিয়া, তাৰ পাছত তুমি যিমান মিঠা গান শুনাই থাকিবা। এই বুলি শিয়াল গৈ গৈ বাৰীৰ খেতিৰ বাহিৰ পালেগৈ। গাধই গান গাবলৈ ধৰিলে। কি বিকট চিঞৰ! তাৰ চিঞৰত গৰাকী টোপনিৰ পৰা সাৰ পাই লাঠি লৈ চাৰিওফালে ঘূৰি চাবলৈ ধৰিলে। গৰাকীয়ে গাধক দেখা পাই উত্তম মাধ্যম লাঠিৰে কোবাবলৈ ধৰিলে। শেষত গাধ মাৰ খাই উঠিব নোৱাৰা হ'ল। ধূৰ্ত শিয়াল ফাকতে পলাল। গতিকে মূৰ্খক বুজাই একো লাভ নাই। এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল। হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয়। সেই দেখি সি মুকলি হৈ চৰি ফুৰে, কিন্তু কাৰো একো অপকাৰ নকৰে। তাৰ দুখৰ ভিতৰত ৰজাৰ মৰম পাই সি বৰ গপাল হৈ পৰিছিল। হাতী ককাই, কলৈনো যোৱা? মই ৰজাৰ অতি মৰমৰ হাতী হৈ এই সাধাৰণ ছাগলীৰ প্ৰশ্নৰ উত্তৰ দিম। হাও, ই দেখোন দিনে দিনে গপাল হৈ গৈছে। ৰজাৰ হাতী হ'ল বুলিয়েই আমিবোৰে মাতিলেও ই মাত নিদিয়ে। যা বোপাই, তোৰ এই মনোভাৱেই এদিন তোৰ কাল হ'ব।
এদিন সি বাটে বাটে গৈ থাকোঁতে দেখিলে যে মাজ বাটতে এটা গুম সাপ গা ৰদাই পৰি আছে। সাপটোৱে ভাবিলে, মই দাইল গুম, মোলৈ ভয় নকৰা প্ৰাণী নাই। এতেকে মই মাছ ভাতৰ পৰা উঠি গৈ একাষৰীয়া হৈ হাতীটোক বাট এৰি দিম কিয়? হাতীটোৱে চোন কাষৰ কাটি যাওক। ইয়াকে ভাবি সি ফেট তুলি ফুচ ফুচাবলৈ ধৰিলে, কিন্তু এচুলি মানুহ তাৰ পৰা নলৰিল। হাতীটোৱে ভাবিলে, ভালাৰে ভালা, মই হলো ৰজাৰ মৰমৰ গজহস্তি, এইটো কৰবাৰ টুকুনা সাপ। বনে ঘাঁহে চুচৰি চুচৰ দৰে লুকাই ফুৰোতে তাৰ জন্ম গৈছে। সিনো মই হেন পুৰুষক বাট এৰি নিদিব কিয়? নিদিয়ে যদি একে গছকতে তাৰ পেটু উলিয়াম নহয়। ইয়াকে ভাবি হাতীটোৱে কেৰেপকে নকৰি আগবাঢ়ি আহি সাপৰ গাত গছক মাৰি দিলে। সাপেও তাৰ ভালকৈ ৩-৪ খুট লগালে। হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়ে সি পৰি মৰিল। সাপেও হাতীৰ গছকত পেটু নাৰি ছিগি মৰি থাকিল। হাতীটো বাটতে মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুটিয়াই খুটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটা কৰি হাতীটোৰ পেটত সোমাল। শগুনে পেটত সোমাই হাতীৰ মঙহ খাই থাকোঁতে সি কৰা বিন্ধাটো ৰ'দত শুকাই মুদা মৰিলত সি হাতীৰ পেটৰ ভিতৰতে মৰিল। ঘুং নামেৰে ব্যাধ এটা সেই বাটেদি চিকাৰ কৰিবলৈ যায়। এইটো দেখোন এটা দঁতাল হাতী। আজি মোৰ কপালেই ভাল যেন পাইছো। ইয়াৰ দাঁতযোৰ কাঢ়ি উলিয়াই লৈ গ'লে মোৰ কপাল ফুলিব। দাঁতযোৰ বেছি বহুত টকা ঘটিব পাৰিম। ইয়াকে ভাবি দাঁত এটা দাৰে কাটি কাটি আনি এটা বৰ আজোৰ মৰাত ভটকৰে দাঁতটো উঘাল খাই আহি তাৰ পেটত বেগেৰে খোজ লাগি আগটো সোমালত সি তাতে পৰি মৰি থাকিল। এটা হালোৱা মানুহে ওচৰৰ পথাৰৰ হাল বাই থাকোঁতে ঘটনাটো আগৰ পৰাই গুৰিলৈকে দেখি আছিল। ব্যাধটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে, গপত মৰিল গজহস্তি, ফুকাৰত মৰিল গুম, শ খাওঁতে শগুন মৰিল, আজোৰত মৰিল ঘুং। ডাঙৰেই হোৱা সৰুৱেই হোৱা গৰ্ব নকৰিবা, গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙে মৰিবা। এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগত বিধাতা, প্ৰত্যুৎপন্নমতী আৰু যত ভৱিষ্য নামৰ 3টা ডাঙৰ মাছে বহুদিন একেলগে বাস কৰি আছিল। এদিন অনাগত বিধাতাই বিলত সাঁতুৰি নাদুৰি থাকোঁতে সেইফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে। এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই। ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে। গতিকে কাইলৈ পুৱা আহি আমি এই বিলত মাছ মাৰিব লাগিব। ঠিকেই কৈছা, কাইলৈ পুৱা সোনকালে ওলাই আহিবা। এই বুলি কৈ মাছমৰীয়াসকল ঘৰলৈ গুচি গ'ল। মাছমৰীয়াসকলৰ বজ্ৰ সদৃশ কথাবোৰ অনাগত বিধাতাই ভালদৰে শুনি আছিল। সৰ্বনাশ, মই এতিয়াই সকলো মাছকে এই বিপদৰ আগজাননী দিবগৈ লাগিব। তেওঁ সকলো মাছকে লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিঃশেষ কৰিব বুলি কোৱা সকলোৱে নিশ্চয় শুনিছে। আমাক বিপদে হাত বাহুল দি মাতিছে। গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়েই আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয়। অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতীয়ে ক'লে, আপুনি সঁচা কথাই কৈছে। ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল বিললৈ যোৱাটোকে উচিত হ'ব বুলি ভাবোঁ। যাৰ জীয়াই থকা উপায় থাকে তেওঁ কিহৰ মুহত বিনাশ হ'ব। পিতৃ পিতামহৰ কোৱা বুলি ভাবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতীৰ কথা শুনি উচ্চ স্বৰে হাঁহি যৎভৱিষ্যই ক'লে, তোমালোকে আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই। যদি আৰু শেষ হয়
তেনেহ'লে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই। বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাৱে থকাজনৰো বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয় অসুৰক্ষিতজনকো দৈব্যই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈব্যই বিনাশ কৰে। মই মুখৰ কথাতেই পিতৃ পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। গতিকে মই কলৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা। যত ভৱিষ্যৰ এনেকুৱা আকুৰগোজ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতী নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ'ল। পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে মাছ মাৰি গোটেই বিলখন ঘেদালি পেলালে আৰু যত ভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি ঘৰলৈ লৈ গ'ল। গতিকে সাৱধানৰ মৰণ নাই। এটা বুন্দা মেকুৰী লাহে লাহে আৰু এন্দুৰ চৰাই আদি ধৰিব নোৱাৰা হলত খোৱাৰ দুখত পৰিল। এদিন সি মনে মনে এটা বুদ্ধি সাজি এঘৰৰ চোতালত পৰি থকা ধান খেৰৰ পকোৱা বিৰিয়া এটা দেখি তাকে তাৰ ডিঙিত সুমুৱাই লৈ হাবিলৈ গ'ল। এটা চুতীয়া শালিকাই তাক তেনেকৈ যোৱা দেখি সুধিলে, মেকুৰীটোৱে গহীনকৈ উত্তৰ দিলে, ভাইটি, এইডাল তুলসীৰ মালা। মোৰ গুৰুৱে মোক পিন্ধিবলৈ দিছে। মই গুৰুৰ ওচৰত মন্ত্ৰ লৈ বৈষ্ণৱ হৈছোঁ। এতিয়া ধৰ্ম কৰ্মত মোৰ মতি হৈছে। পৰকালৰ চিন্তাৰ বাহিৰে মোৰ মনত আৰু একো চিন্তা নাই। সেই দেখি বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছোঁ। বাকী কেইটা দিন কৃষ্ণক চিন্তি বৃন্দাবনতে কটাওঁ বুলি থিৰ কৰিছোঁ। হৰি ভগৱন্ত বস্তুৱে মনৰ কামনা সিদ্ধি কৰিলেই হয়। শালিকাটোৰো বয়স হৈছিল। সেই দেখি মেকুৰী বৰাগীৰ কথাই তাৰো মনত বৰাগীৰ ভাৱ উপজালে। শালিকাই মাত লগালে, সঁচা কৈছা ককাই, ময়ো বুঢ়া হৈ আহিছো। বিষয়ৰ সুখ আৰু ভাল নালাগে। ময়ো বৰাগী হৈ তোমাৰ লগতে বৃন্দাবনলৈ যাওঁ বুলি ভাবিছো। সাধুৰ সংগ লাগে বুলিলে সতকাই পোৱা নাযায়। মোৰ মহাভাগ্য যে তোমাক পাইছো। মেকুৰীয়ে উত্তৰ দিলে, সজ সজ, ময়ো তোমাৰ নিচিনা সাধু লোককহে বিচাৰিছিলোঁ। আহা, একেলগেই যাওঁ হওক। এই বুলি শালিকাক লগত লৈ মেকুৰী গৈ আছে। এনেতে বাটতে এটা ফেচুৰে সৈতে তাৰ দেখা হ'ল। ফেচুৱে তাক সুধিলে, মেকুৰী ককাই, আজিনো এইটো কি ভেষ? একেবাৰেই দেখোন উদাসীন ভকতি হৈ আল ধৰা এটি পাছত লৈ আৰু লাখুটি এডাল হাতত লৈ গুজ গুজ কৰে হৰি নাম গাই যাব লাগিছা। ফেচুৰ কথা শুনি মেকুৰীয়ে থমকি ৰৈ লাখুটিত ভিৰ দি ক'লে, বান্ধৱ কৃষ্ণ, আতৈয়ে যি সুধিছে সজ কথা। আতৈ, মই বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছোঁ। বুঢ়া হ'লো, এতিয়াও ধৰম কৰম নকৰিলে পৰকাললৈ কি লৈ যাম? সেই দেখি আতৈ ভগৱন্তৰ নাম গুণ গাই বৃন্দাবনতে থাকি শেষ কালডোখৰ নিয়াওঁ বুলিছোঁ। মেকুৰীৰ কথা শুনি ফেচুৱে অলপ পৰ ভাবি ক'লে, আতৈ, তোমোৰাই সজ কাম কৰিছে। আজি কিছুমান দিনৰ পৰা মোৰো কিবা বিষয়ত বিৰকতি জনমি আহিছে। ময়ো তোমোৰাৰ লগতে বৃন্দাবনলৈকে যাওঁ। বয়স হৈ আহিছে। ডেকা কালৰ তেজ আৰুতো মোৰ গাত নাই। এই বুলি ফেচু মেকুৰীৰ লগতে বৃন্দাবনলৈ যাবলৈ ওলাল। সিহঁত তিনিও গৈ আছে। এনেতে বাটতে এটা শিলকপৌৰে সৈতে তিনিওৰো দেখা হ'ল। শিলকপৌৱেও মেকুৰীৰ মুখৰ পৰা সকলো কথা শুনি সিহঁতৰ লগতে বৈৰাগী হৈ বৃন্দাবনলৈ যাবলৈ ওলাল। এইদৰে সিহঁতে গৈ থাকোঁতে গধূলি হ'লত সিহঁতে ৰাতিটো কটাবলৈ এজোপা গছৰ ধুন্দ এটাত সোমাই থাকিল। মেকুৰীয়ে ধুনটোৰ মুখৰ ফালে শুই থাকিবলৈ লৈ সিহঁতক ক'লে, আতৈসকল, মই দুৱাৰ মুখতে তোমোৰা শৱক ৰখি পৰি থাকোঁ। তোমোৰা শৱে দুখে ভাগৰে আহিছে। ভিতৰত শয়ন কৰক। ৰাতি ৩ পৰমান হ'লত মেকুৰীয়ে উঠি চুতীয়া শালিকাক মাত লগালে, শালিকাৰাম আতৈ, তোমোৰাৰ নিদ্ৰা ভাগিছেনে?
ভাগিছে যদি এইফালে মোৰ ওচৰ চাপি আহাচোন আমি অলপ কৃষ্ণ কথাৰ আলাপ কৰোঁ হক শালিকা উঠি মেকুৰীৰ ওচৰলৈ আহিল মেকুৰীয়ে ক'লে আতৈ মোৰ প্ৰভু কৃষ্ণদেৱক বকাসুৰে কেনেকৈ গিলিছিল আপুনি জানেনে শালিকাই ক'লে নাজানো নাজানে যদি আহক মই সেই লীলা কৰি দেখুৱাওঁ এই বুলি সি শালিকাক খাই পেলালে ফেচু আৰু কপৌৰ এনেতে টোপনি ভাগিল সিহঁতে দেখিলে সৰ্বনাশ সিহঁত দুৰ্জন মেকুৰীৰ ফাঁকিত পৰিল ভয়ত দুয়ো ঠক ঠক কৰি কঁপিবলৈ ধৰিলে এনেতে মেকুৰীয়ে শিলকপৌক মাতিলে আতৈ মোৰ কৃষ্ণদেৱে অঘাসুৰৰ লীলা কেনেকৈ কৰিছিল সেই কথা তোমোৰাক দেখুৱাওঁ মোৰ ওচৰ চাপি আহক এই বুলি টানি আনিলত দুয়ো জোতা পুতি লাগিল এই সুৰুঙাতে ফেচু ধুন্দৰ পৰা ওলাই বুৰুং কৰে উৰি গ'ল কিন্তু শিলকপৌৰ মূৰটো একে কামোৰে মেকুৰীটোৱে চুবাই পেলাই কাম শেষ কৰিলে হঠ দুৰ্জনত জানা পতিয়ন নাই পতিয়ালে বিপদক পদে